হেনো প্ৰেমৰ দিৱস। আচলতে প্ৰেমৰ বাবে কোনো এটা নিৰ্দিষ্ট দিনৰ প্ৰয়োজন নাই, কিন্তু তথাপিও আমি যেন এই দিনটোৰ বাবে অৰ্থাৎ 14 ফেব্ৰুৱাৰীলৈ গভীৰ হেঁপাহেৰে বাট চাই থাকোঁ। কিমান যে ধুনীয়া এটা শব্দ ন, প্ৰেম, ভালপোৱা। হৃদয়ৰ এক আৱেগ অনুভূতিৰ নামেই প্ৰেম, যাক আমি অনুভৱ কৰোঁ। আচলতে প্ৰেম শক্তি, প্ৰেম সাহস, প্ৰেম প্ৰেৰণা আৰু প্ৰেম পূজা হোৱা উচিত। প্ৰেম আছে বাবেইতো পৃথিৱীখন ইমান ধুনীয়া। জীয়াই থাকিবৰ বাবে জীৱনত প্ৰেমৰ খুবেই প্ৰয়োজন। প্ৰেম নিস্বাৰ্থ হোৱা উচিত। প্ৰাপ্তিয়েই প্ৰেম নহ'বও পাৰে। প্ৰেম যে ত্যাগৰো আন এক নাম। সকলোৱে এই প্ৰেমক সন্মান কৰক, শ্ৰদ্ধা কৰক আৰু প্ৰেমক প্ৰেম হৈ থাকিবলৈ দিয়ক। আজি এই প্ৰেমৰ দিৱসত সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা। উইচ ইউ এ ভেৰি হেপী ভেলেণ্টাইন্স ডে টু অল।